তামুকলৈ পলাই গ'ল, তামুকৰ মানুহজনী আমুকলৈ গুচি গ'ল। এইবিলাক ভিডিঅ' পুৰা চলিছে, পুৰা ভাইৰেল হয়নে বাৰু? ৰখালৈ গৈছে, দিনক দিনে গুচি গৈছে। নমস্কাৰ ৰাইজ, TC টুটুৰাজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। গোলাঘাটৰ সৰু পথাৰ বোৱাৰী বোলে আমুক লিলিমাই ভিডিঅ', আৰু বোলে মানুহজনী তামুকলৈ পলাই গ'ল, তামুকৰ মানুহজনী আমুকলৈ গুচি গ'ল। এইবিলাক ভিডিঅ' পুৰা প্ৰচলিত, পুৰা চলিছে, পুৰা ভাইৰেল মানে ভিডিঅ' হ'লে আমি থকা এই অসমখন যে ৰখাতলৈ গুচি গৈছে, সেইটো কাৰো খবৰ নাই হয়নে বাৰু? ৰখাতলৈ গৈছে, দিনক দিনে গুচি গৈছে। আজি বোলে দীঘলী পুখুৰী বিকিলে, কালিলৈ বোলে চিৰিয়াখানা জীৱ জন্তু বিকিছে। আৰু আকৌ আজি পেপাৰখনত পাইছোঁ আমাৰ ডিব্ৰুগড় ৰেলৰ ষ্টেচনৰ মাটিখিনিও বোলে বিক্ৰী কৰিছে। এই ডিব্ৰুগড় ৰেলৰ ষ্টেচনত মানে মাটিখিনি বহলকৈ আছে যে, তাত চকু হেঁত এবাৰ সেইখিনি বিকিব লাগে। আপুনি চব ৰেলৰ ষ্টেচনৰ মাটিখিনি আপোনাৰ ডিব্ৰুগড় ষ্টেচনটোত অলপ বহল যে, সেইকাৰণে মানে মাটি কম হৈছে, এবাৰ সেইখিনি বিকি দিছে। আপোনাৰ চিন্তা কৰক, আপুনি ভাবি চাওকচোন কথাটো হয়নে নহয় বাৰু? এবাৰ সেইখিনি বিকি দিছে। দীঘলী পুখুৰী বিকিলেই, চিৰিয়াখানা সেই জীৱ জন্তুবিলাক বিকিছেই একতকৈ। এইবাৰ কি হ'ল, ডিব্ৰুগড় ৰেলৰ ষ্টেচনৰ মাটিখিনি বিকিলে খতম, জন্তুবিলাক বিকিছে একতকৈ। এইবাৰ কি হ'ল, ডিব্ৰুগড় ৰেল। আৰু তাতকো আপোনাৰ দুখ ক'বলৈ মানে ভাষা নাই মানে। চাওক, আপুনি নিজেই ভাবি চাওক, একদম ৰখাতলৈ গুচি গৈছে। হ'লেও কাৰোবাৰ মানুহজনী আমুকলৈ গুচি গৈছে, তামুকৰ মানুহজনী তামুকলৈ গৈছে। গোলাঘাটৰ সৰু পথাৰ বোৱাৰীজনী বোলে ভিডিঅ' লিলিমাই বনাইছে বুলি পুৰা ফেচবুকত, পুৰা ইউটিউবত পুৰা ভাইৰেল হৈ আছে। হ'লে এইবিলাক কথা লৈ আলোচনা কোনো এজন নকৰে। হ'লে মই যেতিয়া কৈ দিওঁ কিবা এটা, মোক এই আমুক তামুক বস্তুক এনেকৈ কৈ পিনে পুৰা ভিডিঅ' কমেণ্ট পুৰা জনাব, হয়নে নহয় জানো? আপোনালোকে বেয়া নাপাব, ভিডিঅ'বিলাক মই এনেকুৱা ভিডিঅ' দিছোঁ কেলৈ মানে কিছুমান কথা মানে সহ্য নহয় মানে। কিছুমান আজি মোৰ বেয়া লাগিলে মানে কি হ'ল, বোলে এই ডিব্ৰুগড় ৰেলৰ ষ্টেচনৰ মাটিখিনি বোলে বিক্ৰী কৰিছে। তাতকো জানো আপোনাৰ দুখজনক কথা থাকিব পাৰে। আপুনি নিজে ভাবিছে। এইটো আপোনাক ক্লিপ এটা দেখাই দিছোঁ, আপোনালোকে চাওকচোন। বাতৰি মই টুকুৰা দুটামান কাটি পিনে আপোনালোকক ফটো মাৰি পিনে আপোনালোকক দেখাইছোঁ, চাওকচোন। দেখিছেনে বাৰু আপোনালোকে? দীঘলী পুখুৰীটো বিক্ৰী হৈ গ'ল, চিৰিয়াখানা জীৱ জন্তুবিলাকো এপতকৈ বিকি দিছে। আপুনি চিন্তা কৰক, আৰু কি থাকিলে? মই মানে একো বুজি পোৱা নাই। আপোনালোকে যদি জানে কিবা কি কৰিছে, কি নাই কৰা, মোক অকণমান বুজাই দিবচোন যদি আপোনালোকে জানে। আজি চব ৰাইজতে বস্তুটো বহুত দাম, আমি কৈ খোৱা মানুহবিলাকহে জানিছোঁ হয় নাই বাৰু? চলিবলৈ কিমান কষ্ট হৈছে, ইমান জুইছে দাম বস্তু। আৰু যদি এই কথাখিনি কওঁতে কিবাকিবি ভুল ভ্ৰান্তি হৈছে, আপোনালোকে ক্ষমা কৰি দিব, আৰু যে বেয়া নাপায় এইখিনি কথা কোৱাৰ কাৰণে দেই। আমি গাঁৱলীয়া মানুহ, পঢ়া শুনা নহয়, তথাপি যিখিনি মানে কথাখিনি দুখী পাইছোঁ মানে আমি, তথাপিও সেইখিনিহে আমি কৈছোঁ। তথাপিও কিবাকিবি কওঁতে যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব দেই। ভিডিঅ'টো ইমান চমুকৈ ৰাখিছোঁ, আৰু বেলেগ টপিক এটা লৈ বা ব্লগ ভিডিঅ' বনাব পৰা নাই এইখিনি। মই এইটো কথা লৈ মানে বেয়া লাগিলে মানে কথাটো, সেইকাৰণে আপোনালোকক জনাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় অসম, বাই বাই।